হেল্ল' গুড মৰ্ণিং। আজি গৈ আছোঁ গুৱাহাটী। তাত কাইলৈ আৰু পৰহিলৈ অৰ্থাৎ 1 আৰু 2 তাৰিখে অসমৰ প্ৰথমখন বিউটি এক্সপ' হ'বলৈ গৈ আছে আৰু তাত ময়ো উপস্থিত থাকিম। চাওঁ কি হয় কি নহয়, শিকিম বুলিয়ে ওলাইছোঁ। গতিকে বলক। মই একদম ওলাই কৰি ধুনীয়াকৈ ৰেডি হৈ গ'লোঁ, একেবাৰে চিম্পুলকৈ ন' মেকআপ লুক ওলালোঁ। কিন্তু এতিয়া বতৰটো ইমান বেয়া কৰিছে, পূৰা একদম মেঘে বিৰিং বিৰিং মাৰি আছে। 8টা বজাত ট্ৰেইন আছে, কি হয় কি নহয় নাজানো আৰু। যি হওক আৰু গুৱাহাটী যাম যেতিয়া মই জেঠাইৰ ঘৰতে থাকিম, যিকেইদিন থাকোঁ। জেঠাই মানে মোৰ মাৰ বাইক, একেবাৰে ডাঙৰ বাইক। জেঠাই ঘৰত থাকিম। গতিকে কালি জেঠাইলৈ ফোন কৰিলোঁ। জেঠাই কৈছে ঘৰুৱা কিবা পাচলি মানে যি পাবলৈ সেইটোৱে আৰু মন কৰি দিয়কচোন, গুৱাহাটীত থাকে যিহেতু। ময়ো সেইকাৰণে ভাবিলোঁ কিবা কিবি লৈ যাম বুলি। সেই গতিকে মায়ে কালি ৰাতি পিঠা বনালে, তাৰপাছত ঘৰৰ গাখীৰৰ পেৰা বনাই থৈছিলে আৰু ৰাতিপুৱা বন্ধা বুটলি দিলে কেইজনমান। তাৰপাছত চাউল কেইটামান লৈ লৈছোঁ। বহুত বেছি নহয়, মই ধৰাটো নিব পাৰোঁ। এনেও মই বহুত বেছি নিব নোৱাৰোঁ, কাৰণ মানুহ যাবলৈ দিগদাৰ। আৰু যিহেতু এবাৰ ফেমিলি মানুহ কোনো লোৱা নাই, পূৰা মেঘে গাজিছে। সেয়াই আৰু কি হয় কি নহয়, ট্ৰেইনত যাম। গতিকে চাই থাকক। মইতো বাৰু ওলাই গৈ ৰেডি, কিন্তু তেওঁ মানে চবে উঠাই নাই এতিয়াও। বজাই আছোঁ কিন্তু উঠাই নাই, কি কৰিম। এইফালে চাই দিয়ক ৰাখি কৰি। এতিয়া আমি ষ্টেচন পাই গ'লোহি। তই পাই গ'লে মই এইফালে বহি বহি পূৰা আমনি লাগি গৈছে। অকণমান শুনি ল'লোঁ। মচিন্দা ষ্টেচনত একদম পূৰা ৰখাই আহিছে, একদম আমনি লাগি গৈছে। আৰু কিমান দেৰি খাই বৈ ধুনীয়াকৈ বহি বহি গৈ আছোঁ আৰু। ট্ৰেইনত পূৰা মেকআপ মানে বেলেগ নহয়, অকণমান লিপষ্টিক অকণ লগাই দিব। ট্ৰেইনত আজি মেকআপ চলিছে দেই, মেকআপ এতিয়াহে অকণ ধুনীয়া লাগিছে। গাধলি মাদলি হৈ আছে গোটেই হৈ হৈ। আমি এতিয়া পাই গ'লোহি। এই দাদাজনক মিঠাই দিছোঁ দেই, পূৰা কথা পাতি পাই গ'লোহি। এতিয়া নামিব হৈ গ'ল আৰু নামিব হৈ গ'ল।
ভিডিঅ'টো ইমান এমপ্লয় ইমান চালে তোমাৰ লাইক দেখোন 200 হৈ যাব আই ইমান নাই মই লগে দিয়া হয় ইমানকেইটা বেগ দি দিছে কিডনেপ কৰি নিদিলে হ'ল আকৌ মোক ষ্টেচনত এতিয়া আমি জেঠাই ঘৰ পাই গ'লোহি এজনী ভণ্টি হয়নে হাই কৈ দিয়া হাই কৈ দিয়া তোমাৰ নামটো কি আস্থা ঘোষ এয়া আমাৰ জেঠাই নাতি দেই দাদাৰ ছোৱালী আৰু এজনী আছে তাই টিউশ্যন গৈছে সেইকাৰণে সেয়া আমাৰ জেঠাই যিকোনো অকণ হৈছিল আৰু বৌয়ে কাম কৰি আছে দাদা আছে ভিতৰতে হয়নে তুমি এতিয়া কি পঢ়ি আছা ক্লাছ 2 পঢ়ি আছে ভিডিঅ'টো চাই থাকিব নিষ্ঠা হাই এয়া কি হ'ব জেঠাই ডাঙৰজনী নাতি নাতিনী অঁ তাই বহুত ধুনীয়া ড্ৰয়িং কৰে দেই ৱাও ভাল লাগিছে সেই তাত যে আঁৰি থোৱা আছে সেইখিনিও ধুনীয়া লাগিছে আমি অকণমান ওলাই আহিছোঁ এইফালে পূৰা লাইট জ্বলি আছে পাহাৰত পূৰা লাইট জ্বলি আছে এইফালে আজি এতিয়া অকণমান ওলাই আহিছোঁ বাকী প্ৰগ্ৰেমলৈ কাইলৈ যাম ৰাতিপুৱা সোনকালে উঠি যাব লাগিব কাইলৈ আপোনালোকক সকলো দেখাম আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ভিডিঅ'টো লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই